হে গাইজ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহুত ৰ'দ দিছে, ঘৰৰ বাহিৰলৈ ওলাই যাব মন যোৱা নাই, ঘৰতে আছোঁ। ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ আপোনালোকৰ বাবে। সেয়েহে টপিক এটা ভাবিলোঁ, বহুত ভাবিচিনে এটা টপিক ভাবি পালোঁ, এটা সৰু টপিক, আৰু সেইটোকে ভিডিঅ' আকাৰে বনাবলৈ মই আহিছোঁ। তেতিয়াহ'লে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জানিব বিচাৰিছে যে এটা হাঁহি আপোনাৰ জীৱন কেনেকৈ সলাই দিব পাৰে, এটা হাঁহি আপোনাৰ জীৱন কেনেদৰে সুন্দৰ কৰি তুলিব পাৰে। যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো পাৰিলে শেষলৈকে চাওক, আপোনালোকে আপোনাৰ উত্তৰ পাই যাব। ভিডিঅ'টো আৰম্ভ কৰিব যোৱাৰ আগতে মই মিণ্টু কুমাৰে আপোনালোক সকলোকে মোৰ এই চেনেল দ্য লাষ্ট বেঞ্চাৰলৈ স্বাগতম জনাইছোঁ। আহক তেতিয়াহ'লে পলম নকৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে হাঁহি ভাল পাওঁ, সকলোৱে নিজৰ জীৱনটো হাঁহি ফূৰ্তিৰে কটাব বিচাৰোঁ, আনন্দময় একদম এনজয় কৰি কটাব বিচাৰোঁ। মোৰ নিজৰ লাইফটো হাঁহি ফূৰ্তিৰে কটাব বিচাৰোঁ। সকলোৱে বিচাৰে, কেঁচুৱাৰ পৰা বুঢ়ালৈকে, ডেকাৰ পৰা গাভৰুলৈকে সকলোৱে নিজৰ লাইফটো একদম হেপিলি কটাব বিচাৰে। কিন্তু কেতিয়াবা আমি ভাবি চাইছোঁনে যে এটা হাঁহিয়ে আমাৰ জীৱনত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰে? এটা হাঁহিয়ে আপোনাৰ বা মোৰ জীৱনত বহুত ডাঙৰ ভূমিকা পালন কৰে। আজি সময়খিনি এনেকুৱা সকলোৰে লাইফত কিবা এটা নহয় কিবা এটা সমস্যা থাকেই, লাগিলে সেয়া সমস্যা সৰুৱে হওক বা ডাঙৰেই হওক। আজিকালি মানুহৰ লাইফত ডিপ্ৰেশ্যন, ষ্ট্ৰেছ, হতাশা এইবোৰ একদম সৰু সুৰা কথা হৈ পৰিছে। মোৰতো ষ্ট্ৰেছ আছে, ময়ো কেতিয়াবা হতাশাত ভুগোঁ, ডিপ্ৰেশ্যনত ভুগোঁ। মোৰ দৰে আপোনালোকে বা আন বহুতো লোকে হতাশাত ভুগে, ডিপ্ৰেশ্যনত ভুগে। এই যে আমি ডিপ্ৰেশ্যনত ভুগোঁ, বিভিন্ন কাৰণত ডিপ্ৰেশ্যনত ভুগোঁ, বিভিন্ন ধৰণৰ কথা ইয়াৰ লগত জড়িত হৈ থাকে। কাৰোবাৰ পঢ়াৰ সমস্যা, বা কাৰোবাৰ কিবা ঘৰুৱা পাৰিবাৰিক সমস্যা, কাৰোবাৰ আকৌ চাকৰিৰ সমস্যা, বা জীৱনত আন কিছুমান ফেক্টৰ থাকে, সেইবোৰৰ কাৰণে কিছুমান সমস্যা আহি পৰে, তাৰ কাৰণে মানুহ হতাশাত ভুগে, ডিপ্ৰেশ্যনত ভুগে। কিন্তু মই যদি কওঁ, এটা হাঁহিয়ে, মাথো এটা হাঁহিয়ে আপোনাৰ লাইফৰ পৰা এই ডিপ্ৰেশ্যন, এই হতাশা, এই ষ্ট্ৰেছখিনি অকণমান সময়ৰ কাৰণে হ'লেও নাইকিয়া কৰি দিব পাৰিব। হয়, ঠিকেই শুনিছে। মই বহুতো ৰিচাৰ্চ আৰ্টিকেল পঢ়িছোঁ। ৰিচাৰ্চ আৰ্টিকেলবোৰত মই এটা কথা পাইছোঁ যে এটা হাঁহিয়ে আপোনাৰ জীৱনত এটা উদ্যম আনি দিয়ে, এটা পজিটিভ এনাৰ্জি ক্ৰিয়েট কৰে। এটা হাঁহিয়ে আমাৰ দেহ মনত বহুত ডাঙৰ ভূমিকা পালন কৰে। যেতিয়া আমি হাঁহোঁ তেতিয়া আমাৰ দেহত যোনবোৰ হেপী হৰমন থাকে, সেই হেপী হৰমনছবোৰ একদম ইনক্ৰিজ হয়, আৰু তেতিয়া আমাৰ গোটেই দেহত আমাৰ মনটো ভাল লাগি যায়। আপুনি মন কৰিব, আপুনি যেতিয়া ৰাতিপুৱা শুই উঠি যেতিয়া বাহিৰলৈ যায় নাইবা খিৰিকী মুখত ৰয়, তেতিয়া যেতিয়া মনটো সেইটো সময়ত ভাল লাগে, এচাটি বতাহে যেতিয়া মুখখন চুই যায় তেতিয়া বহুত ভাল লাগে। সেই সময়তে যদি আমি অকণ মুখমণ্ডলত হাঁহি আনো, তেতিয়া আমাৰ গোটেই দিনটোলৈ আমি এটা পজিটিভ এনাৰ্জি পাওঁ। হয়, এটা হাঁহিয়ে আমাক গোটেই দিনটোৰ কাৰণে, কাম কৰিবৰ কাৰণে, জীৱন যুঁজত সংগ্ৰাম কৰিবৰ কাৰণে আমাক এটা এনাৰ্জি প্ৰদান কৰে, শক্তি দিয়ে। এটা হাঁহিয়ে আপোনাক আনৰ আগত নিজক যোনটো ইম্পৰ্টেঞ্চ হয়, আপোনাৰ যোনটো পৰিচয়, সেই পৰিচয় দাঙি ধৰে। আপুনি যেতিয়া কোনোবা অচিনাকি মানুহ এজনৰ লগত কথা পাতে, যদি আপুনি তেতিয়া তেওঁলোকৰ লগত হাঁহি মুখে অকণমান কথা পাতে, তেতিয়া সেই মানুহজনেও আপোনাৰ মাজত এটা পজিটিভ ভাইব দেখা পায়। তেওঁলোকে অলপ কমফৰ্টেবল ফিল কৰে। আপুনি যেতিয়া ফ্ৰেণ্ডছৰ লগত ওলাই যায়, নাইবা নিজৰ প্ৰেয়সী বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ লগত যেতিয়া ওলাই যায়, যেতিয়া আপুনি হেপী মুডত থাকে, হাঁহি মুখে থাকে, তেতিয়া তেওঁলোকেও ভাল পায়, আপোনাৰ লগত এটা কমফৰ্টেবল ফিল কৰে। আমি যেতিয়া কোনোবা বিয়া সভা যাওঁ, নাইবা কোনোবা পাৰ্টি এটেণ্ড কৰিব যাওঁ, তেতিয়া যদি আমি গুমুঠা মাৰি থাকোঁ, আমাৰ লগত কোনেও কথা নাপাতে, বা কোনেও আমাৰ লগত কথা পাতি কমফৰ্টেবল ফিল নকৰে। কিন্তু আমি যদি মুখত অকণমান হাঁহিৰে কথা পাতোঁ তেওঁলোকৰ লগত, তেওঁলোকেও বহুত ভাল পায়, আৰু অকল তেওঁলোকে নহয়, আমাৰো কথা পাতি ভাল লাগে। এটা হাঁহিয়ে আপোনাৰ জীৱনত থকা হতাশাবোৰ সঁচাকৈ বহুত কমাই দিব পাৰে, বহুতেই কমাই দিব পাৰে। মই নিজেই সেইটো ফিল কৰিছোঁ। কেতিয়াবা মোৰো হতাশা, কেতিয়াবা মোৰো ডিপ্ৰেশ্যনত ভুগোঁ, নুভুগা নহয়, মানুহ হয়। কিন্তু যেতিয়া মই মুখত এটা হাঁহি আনো, সেই হাঁহিটোৱে মোক সেইটো সময়ত সেই হতাশা,
সেই ডিপ্ৰেশ্যন বা যিবোৰ কথাই মোক আমনি কৰি থাকে তাৰ পৰা খন্তেকৰ কাৰণে হ'লেও মোক আঁতৰাই ৰাখে। আপোনালোকে এইটো ট্ৰাই কৰি চাব। মই জানো আপোনালোকেও হাঁহিৰ বিষয়ে জানে। হাঁহি চাব, এটা হাঁহিয়ে আপোনাৰ জীৱন সলাই দিব পাৰে। এটা হাঁহিয়ে আপোনাক এটা নতুন উদ্যম আনি দিব, জীৱন যুঁজত জয়ী হোৱাৰ কাৰণে, জীৱন যুঁজত সংগ্ৰাম কৰিবৰ কাৰণে এটা নতুন উদ্যম আনি দিব। হয়, আজি এয়া এটা সৰু ভিডিঅ' মই হাঁহিৰ ওপৰত ক'বলৈ ট্ৰাই কৰিছিলোঁ। নাজানো কিমান দূৰ সফল হৈছোঁ, কিমান দূৰ বিফল হৈছোঁ, কিন্তু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আহক সদায় হাঁহি থাকক, আনকো হাঁহি থাকিবলৈ প্ৰেৰণা যোগাওক। ময়ো সদায় হাঁহি থাকিম, আপোনালোকেও সদায় হাঁহি থাকিব। হাঁহি থাকিলে আমি নিজৰ কাৰণেও, আমাৰ কাৰণেও ভাল আৰু বেলেগৰ কাৰণেও ভাল। গোটেই পৃথিৱীখনত এটা হাঁহিমুখৰ পৰিৱেশ থাকিলেহে আমি সমাজখনত জীয়াই থাকিব পাৰিম। হয়, আমাৰ ছ'চিয়েল লাইফৰ কাৰণে, ছ'চিয়েল লাইফটো ষ্ট্ৰং কৰিবৰ কাৰণে, সামাজিক সম্বন্ধবোৰ ষ্ট্ৰং কৰিবৰ কাৰণে, শক্তিশালী কৰিবৰ কাৰণে এটা হাঁহিৰ খুবেই প্ৰয়োজন। আপুনি যদি গুঙুঠা মাৰি থাকে, খঙত থাকে, অকণমান এটিটিউডত থাকে, কোনেও আপোনাৰ লগত কথা পাতি ভাল নাপাব পাৰে। আৰু তেতিয়া আমাৰ সামাজিক সম্বন্ধবোৰ, ছ'চিয়েল লাইফটো অলপ বেয়া হৈ যায়। সেয়ে আহকচোন হাঁহি থাকিবলৈ চেষ্টা কৰোঁ আৰু আনকো হাঁহি থাকিবলৈ প্ৰেৰণা যোগাওঁ। এয়াই আছিল মোৰ এটা সৰু ভিডিঅ', 5-6 মিনিটৰ এটা ভিডিঅ', বেছি নহয়। তেতিয়াহ'লে আহক হাঁহি থাকোঁ। আৰু আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল দ্য লাষ্ট বেঞ্চাৰক ছাবস্ক্ৰাইব কৰিব। আৰু এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে মই থেংক ইউ দিছোঁ। ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।